हेलो स्टूडेंट যিসকলে 2026 বৰ্গত মেট্ৰিক পৰীক্ষা দিছে তোমালোকৰ ভাবে এই মুহূৰ্তত এটা ডাঙৰ ভাল খবৰ আহি পৰিছে কাৰণ এতিয়া HSLC ৰিজাল্ট 2026 লৈ এটা ইম্পৰ্টেন্ট আপডেট ওলাইছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজে এটা ভিডিঅ'ত ৰিজাল্টৰ তাৰিখ উল্লেখ কৰা দেখা গৈছে এই ভিডিঅ'টো DY365 নিউজ চেনেলত পাব্লিছ কৰা হৈছে আৰু আজি মই তোমালোকক এই ৰিয়েল ভিডিঅ'ৰ প্ৰুফ দেখুৱাম গতিকে ভিডিঅ'টো স্কিপ নকৰিবা আৰু তোমালোকে যদি এতিয়ালৈকে আজিজুল এডুকেশ্যন চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা তোমালোকে প্ৰথমে এই ভিডিঅ'টো নিজে চোৱা মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব বিহুৰ আগত নে বিহুৰ পিছত 10 এপ্ৰিল মেট্ৰিকৰ ৰিজাল্ট 10 এপ্ৰিল থ্যাংক ইউ পাছ কৰাই দিব মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব বিহুৰ আগত নে বিহুৰ পিছত 10 এপ্ৰিল মেট্ৰিকৰ ৰিজাল্ট 10 এপ্ৰিল থ্যাংক ইউ পাছ কৰাই দিব তোমালোকে নিশ্চয় ভিডিঅ'টো চালা মুখ্যমন্ত্ৰী নিজে কৈছে HSLC 2026 ৰ ৰিজাল্ট 10 এপ্ৰিল তাৰিখে ঘোষণা হ'ব বুলি কোৱা হৈছে এই ভিডিঅ'টো এতিয়া সকলো ঠাইত ভাইৰেল হৈ গৈছে এই ভিডিঅ'টো ফেক নহয় ৰিয়েল হয় 2026 চনৰে ভিডিঅ' হয় এতিয়া প্ৰশ্ন এইটো 100% কনফাৰ্ম নেকি চাও সাধাৰণতে HSLC ৰিজাল্ট এপ্ৰিল মাহতে ঘোষণা কৰা হয় সেইদৰে 10 এপ্ৰিল এটা লজিকেল ডেট আৰু যেতিয়া হিমন্ত বিশ্ব শৰ্মা নিজে এইটো কথা উল্লেখ কৰিছে তেতিয়া এইটো এটা ষ্ট্ৰং ইন্ডিকেশন বুলি ক'ব পাৰি কিন্তু এটা গুৰুত্বপূৰ্ণ কথা মনত ৰাখিবা যেতিয়ালৈকে সেবাৰ পৰা অফিচিয়ালি নোটিফিকেশন নাহে তেতিয়ালৈকে আমি এইটো ফাইনেল কনফাৰ্ম বুলি নলওঁ মানে এইটো CM কোৱা অনুসাৰে আপডেট কিন্তু অফিচিয়ালি নোটিফিকেশন নহয় এতিয়া তোমালোকৰ মতামত কি 10 এপ্ৰিল তাৰিখে ৰিজাল্ট দিব নে কমেন্ট কৰি জনোৱা আৰু তোমালোকে এনে ধৰণৰ ইম্পৰ্টেন্ট আপডেট পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিবা